নমস্কাৰ। এই মন্দিৰটো মহেশধাম আমকটা মহেশধাম। চ' গাইজ কি খবৰ আপোনালোকৰ খবৰ চাগে ফালৰ আপোনালোকে চাই আছে এলেক্স অভি আৰু আজি লগতে মই মহেশধামত আহিছোঁ। চাই থাকক ভিডিঅ'টো অলপ স্কিম কৰিব। আৰু এই আমি ছিংগল মানুহ ন, গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড একো অনা নাই আৰু দুইটাই আহিছোঁ। চাই থাকক ভিডিঅ'টো অলপ গাইজ গৈ আছোঁ। গাইজ চাই থাকক কি ধুনীয়া লোকেশ্যন। ভিডিঅ'টো বহুত ওখবি যাবই পোৱা নাই আৰু এতিয়া বহুতখিনি যাব আছে। আৰে ক'বলৈ বেয়া ন, গাৰ্লফ্ৰেণ্ড নাই। বাবা অলপ কৈ দিয়ক। নমস্কাৰ। এই মন্দিৰটো মহেশধাম আমকটা মহেশধাম। এইটো 1947 চনত বিহাৰ পৰা এজন বাবা আহিছিল। বাবাজনে মানে ধ্যানত পাই পেলাই এই থানখন স্থাপিত কৰি থৈ গৈছিল। তাৰপৰা আহি এতিয়া বাবাজনো ইয়াতে থাকি ঢুকাই গ'ল। তেওঁৰ নাম আছিল সীতাৰাম বিহাৰী বাবা আছিল। তেওঁ ইয়াতে ঢুকাল। তাৰপিছত আকৌ থান জ্বৰ হৈছিল, আকৌ জ্বৰ মানে স্থগিত ৰৈছিল আৰু। তাৰপৰা আহি আকৌ 62 চনৰ পৰা আমাৰ ককা দেউতাহঁতে পালে, তেওঁলোকে চলালে কেইদিনমান। তাৰপৰা আমি পালোঁ আহি। এতিয়া বৰ্তমান 2016 চনৰ পৰা মানে ৰাইজৰ পপুলাৰটো বেছি হৈছে আৰু সেইটোতে আমিও ভাল পাইছোঁ। আৰু যেন এই মন্দিৰ দৰ্শনৰ বাবে সমূহ ভক্তপ্ৰাণক ৰাইজকো নিমন্ত্ৰণ থাকে, আপোনালোকে আহি এই মন্দিৰভাগ এবাৰ যেন দৰ্শন কৰি যায়, এই আপোনালোকৰ চৰণত অনুৰোধ। নমস্কাৰ। ধন্যবাদ থাকিল। চ' গাইজ আপোনালোকক বাবাই কৈছে আহিবৰ কাৰণে, আৰু আপোনালোকে আহে যদি মৰিগাঁও আমকাটা এখন ঠাইত আছে এই মন্দিৰটো পাহাৰৰ ওপৰত। আপোনালোকে আহে যদি আহিব পাৰে। ব'লক তেন্তে ঘৰলৈ যায়। বাই বাই মহেশধাম, আৰু ঘৰত লগ পাই আছোঁ। বাই বাই। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইখিনি নেক্সট ভিডিঅ'ত লগ পাম।